আপোনালোকৰ আমাৰ চেনেল অসমীয়া লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে চিলড্ৰেনছ ডে। আমাৰ ফালৰ পৰা আমাৰ যিমান সৰু সৰু ছাবস্ক্ৰাইবাৰ্ছ আছে আৰু যিসকল ছাবস্ক্ৰাইবাৰ্ছৰ ল'ৰা ছোৱালী তেওঁলোকলৈ আমাৰ ফালৰ পৰা হেপী চিলড্ৰেনছ ডে। আৰু আমি আমাৰ আজি নেনাও গৈছে স্কুললৈ চিলড্ৰেনছ ডে আপোনাৰ ফেঞ্চি ড্ৰেছৰ প্ৰগ্ৰেম কৰিবলৈ গৈছে। তো আমি এতিয়া স্কুললৈ গৈ আছোঁ। ফ্ৰেণ্ডছ নেনাই স্কুলত সোমাই গ'ল আৰু আমি আহিছোঁ ডাইৰেক্ট চাহ খাবলৈ কিবা কিনিবলৈ আহিছোঁ। চবে চাহ আনিছে মই খাম অকল চবে কিনিছে আনিছে মই খোৱাটো মেইন হয় নাই খোৱাটো মেইন তো মই খাব লাগিব হয় নাই মই লেকচাৰ মাৰো খাওঁ দেখিছে ইমান ডাঙৰ ডাঙৰ কামবোৰ কৰোঁ চব ল'ৰা ছোৱালী স্কুলত সোমালে চবকে ইমান ধুনীয়া লাগিছে বেলেগ বেলেগ ড্ৰেছত আৰু আজি পূৰা পেৰেণ্টছ ভৰ্তি হৈ আছে। আমি ওলাই আহিছোঁ এতিয়া ইমান কাৰাকে ৰ'দটো ওলাইছে তো আমাৰ কাৰণে চব খানা কিনিছে কিনা ভাল ভাল বস্তু কিনিবা দেই। ফ্ৰেণ্ডছ আকৌ আমি এতিয়া বেলেগ জেগালৈ আহিছে আহি গৈছে আকৌ গোটেই ফ্ৰেণ্ড দেখিছে নাই তেওঁলোকে চাহ খাবলৈ আহিছে। আকৌ তেওঁলোকেতো চাহ আনিছিলে বিস্কুট চিস্কুট আনিছিলে আকৌ চব ফ্ৰেণ্ডক মই এৰিব নোৱাৰোঁ। এবাৰ এওঁৰ লগত আহিছোঁ চাহ খাই লৈ আকৌ তাতো গৈ আমি চাহ খামগৈ ন সেইফালে আগবাঢ়িলে আৰু দুগৰাকী নতুন ফ্ৰেণ্ড আজি লগ পালোঁ তেওঁলোকো আগবাঢ়িলে চাহ খাবলৈ। আমি এতিয়া অৰ্ডাৰ দিলোঁ গোলাপ জামুন আৰু চাহ। এয়া মোৰ নতুন ফ্ৰেণ্ড দেই এয়া ফ্ৰেণ্ড কি আছে আপোনাৰ নাম পুষ্পাঞ্জলি আৰু এয়াও হৈছে মোৰ নতুন ফ্ৰেণ্ড চব। মই চাহ খাব লৈছোঁ এতিয়া আমি চাহ খাওঁ। মোৰ ফোন এটাও আহিছে ৰ'ব 1 মিনিট খাই লৈ চাহ আৰু এইফালে চাইডৰ পৰা মিঠাই কি বুলি কয় পাণ খোৱালে। আমি বিলে দিব লগা নপৰিলে আমাৰ নতুন ফ্ৰেণ্ডে হোটেলত বিল দিলে চাইডাই পাণ খোৱালে তাইও বিল দি দিলে আমি ফ্ৰীতে খালোঁ। তো এতিয়া আৰু ফ্ৰেণ্ডে ফোন কৰিছে ভিতৰত বোলে সোমাবলৈ দিছে তো আমি জল্দি গৈ আছোঁ ভিতৰলৈ কাৰণ ভিতৰটো চাবলৈ দিছে আজিলৈকে চাই পোৱা নাই তো ভিতৰত যাওঁ চাবলৈ বলক। এবাৰ আকৌ নতুন পাৰ্টিৰ লগত বহিছোঁ আকৌ খাই দিছোঁ দেখিছে ইয়াত আহি তাতো চাহ মাৰি আহিলোঁ ইয়াতো চাহ খাই দিছোঁ ন চাহ বুলি ক'লে ৰ'ব নোৱাৰি। আৰু চবতকৈ জমনি ফ্ৰেণ্ডছ দেখিছে মই আকৌ আজি এনিভাৰ্চাৰী গিফ্ট পাই গ'লোঁ পাই আছোঁ তাৰমানে তো খাই লওঁ দেই খাই হৈ গ'ল ফ্ৰেণ্ড ছুটি চকলেট খালা ইমানকৈ নাখায় জান। ফ্ৰেণ্ডছ আমি আহি পালোঁ ঘৰ আৰু মই আকৌ এনিভাৰ্চাৰী গিফ্ট পাই গ'লোঁ। গিফ্টটো চাওক ক'ত আছে অধুনা অহা আকৌ দেখাওঁ পলালে তেওঁ একদম পূৰা ফুলি পিন্ধি চাওক গিফ্ট দেখাই দিওঁ সেয়ে চাওক মোৰ ফ্ৰেণ্ডে দিলে মোৰ ফ্ৰেণ্ড নেহাই দিছে ইমান ধুনীয়া ফুলি গৈ পেলাই চাওক ছোৱালীয়ে পিন্ধি আছেগৈ দেখিছে ফ্ৰেণ্ড কি ধুনীয়া ফুলি দিলে আৰু মোৰ ছোৱালীয়ে পূৰা ফুলি পিন্ধি আছে তাই। আৰু বা ঘৰলৈ আহিলোঁ বা ঘৰত বোলে ভিনদেউৱে বোলে মুড়িগণ্ডা বনাব বোলে সেই খাবলৈ মাতিছে আৰু এইটো গিফ্ট দিছে ৰূপায়ে। থেংক ইউ ৰূপাই নেহা ইমান ধুনীয়া গিফ্ট দিয়াৰ কাৰণে। আজিলৈ টাটা বাই বাই গুড নাইট এণ্ড শুভ ৰাত্ৰি নেক্সট ব্লগত লগ পাই।